জান্স লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি ভাবিছে মই কি দেখালোঁ, এয়া আমাৰ ঘৰৰ ওচৰত হৈ আছে ৰাঘৱ চিনেমাৰ শ্বুটিং। তাকে আজি বহুত মানুহ আহিছে, ইয়াত যতীন বৰাও আহিছে বোলে। এতিয়া ভাবিছোঁ যতীন বৰাক পাৰিলে লগ ধৰি আহোঁগৈ বুলি। ব'লকচোন যাওঁ আজি খুৰাহঁতৰ ঘৰলৈ, আমাৰ ওচৰৰে খুৰা হয়। শ্বুটিংখিনি চাই ভাল লাগিছে। যতীন বৰাক দূৰৰ পৰা দেখি আছোঁ, মানুহজন ওচৰৰ পৰা এতিয়া যাব পাৰিলে ভাল লাগিব। আজি বহুত মানুহ হৈছে, চাওঁ কিমানটো পাৰোঁ আপোনালোকক দেখাবলৈ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এজন হিৰো আহিছে, দেখি থাকোঁ চিৰিয়েলবোৰত, আজি ওচৰৰ পৰা দেখিছোঁ। এই আমাৰ ওচৰ খুৰাহঁতৰ ঘৰৰ চোতালতে কৰিছে, বহুত ডাঙৰকৈ ৰাঘৱ শ্বুটিং হ'ব ইয়াত। এয়া যতীন দায়ে শ্বুটিঙৰ কাৰণে মেকআপ লৈ আছে। এয়া যতীন দাই আমাৰ ওচৰৰ খুৰাজনৰ লগত কথা পাতি আছে। এই খুৰাৰ ঘৰতে শ্বুটিং হৈছে আজি। ৰাঘৱ চিনেমাৰ আমিও চাম, নিশ্চয় হয়। আমি ছবিখন চিনেমাখন আপোনালোকৰ কাৰণেই প্ৰস্তুত কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৱে আহিব চাবৰ কাৰণে। আৰু আমি চেষ্টা কৰিছোঁ এখন ভাল বাণিজ্যিক ধাৰাৰ মনোৰঞ্জন ধৰ্মী চিনেমা আপোনালোকক উপহাৰ দিবৰ কাৰণে। আশীৰ্বাদ কৰিব যাতে আমি চিনেমাখন সফল হ'ব। মৃদুলা বাইদেউ ইমান ধুনীয়াজনী হৈ আছে এতিয়াও। উঠাইছোঁ, আপোনাকো উঠাইছোঁ। মই আছোঁ, আপুনিতো বিশ্বনাথ চাৰিআলিয়ে ন, আমি একে জেগাৰে। আপোনাক কৈছোঁ এয়া শ্বুটিং চলি আছে ৰাতিপুৱাৰ পৰাই। তাৰ হাঁহিটো বৰ ধুনীয়া। ছোৱালী মই অলপ ভিডিঅ' কৰিলোঁ, ৰাঘৱ শ্বুটিঙৰ কাৰণে আহিছে, সকলোৱে চাব লাগিব ন। এয়া আমি শ্বুটিঙত বহি আছোঁ ৰাঘৱৰ। এক্ট্ৰেছৰ লগত ফটো উঠিব আহিছে। এয়া শ্বুটিঙৰ কাৰণে স্ক্ৰিপ্ট পঢ়ি আছে। আপোনাৰ ঘৰ? মই অৰিজিনেল বুলি যদি কওঁ তেতিয়াহ'লে মই দেৱতীয়া, কিন্তু মোক তুলিতালি ডাঙৰ দীঘল কৰিছে ডিব্ৰুগড়। ডিব্ৰুগড় ন, ডিব্ৰুগড় বুলিয়ে ক'ব পাৰি। ডিব্ৰুগড় ন। আজি শ্বুটিঙৰ কাৰণে আহিলে, ঠিক আছে, আপোনাক লগ পাই থাকিম। আৰু এখেতৰ যিটো চেনেলত মোক আপোনালোকে দেখি পাব, সেই চেনেলটোৰ নাম মই যদিও নাজানো, জান্স লাইফষ্টাইল বুলি আছে। আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু চাব। সুন্দৰ সুন্দৰ ছাবজেক্টৰ ওপৰত টপিকৰ ওপৰত তেখেতে লৈ আহে আমাৰ সকলোৰে কাৰণে। মোৰ